ICCৰ চেয়াৰমেন হ'ল জয় শাহ। 27 আগষ্ট মঙলবাৰ আছিল মনোনয়নৰ জমা দিয়াৰ শেষ দিন। শ্বাহৰ বাদে কোনোৱে ইয়াৰ বাবে মনোনয়ন জমা নিদিলে, ফলত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে তেওঁ। শ্বাহৰ নাম ইতিমধ্যে ঘোষণা কৰিছে ICCয়ে। বিশ্ব ক্ৰিকেটৰ ইতিহাসত সৰ্বকনিষ্ঠ চেয়াৰমেন হৈছে শাহ। মাত্ৰ 35 বছৰ বয়সত এই দায়িত্বভাৰ গ্ৰহণ কৰিছে জয় শাহে। ভাৰতৰ পৰা পূৰ্বে 4জন ICCৰ চেয়াৰমেন হৈছে জগমোহন ডালমিয়া, শৰদ পাৱাৰ, N শ্ৰীনিবাসম আৰু শশাংক মনোহৰৰ BCCIৰ পৰা ICCলৈ গৈছে। পঞ্চম চেয়াৰমেন হৈছে শাহ। চলিত বছৰ 1 ডিচেম্বৰৰ পৰা নতুন দায়িত্ব ল'ব তেওঁ। তৃতীয়বাৰৰ বাবে ICCৰ চেয়াৰমেন হ'ব নোখুজিলে গ্ৰেগ বাৰ্গলে। নৱেম্বৰ মাহত তেওঁৰ ম্যাদ শেষ হৈছে। পৰৱৰ্তী চেয়াৰমেন কোন হ'ব বিষয়টোক লৈ বহুদিন জল্পনা কল্পনাও চলিছিল। দৌৰত অৱশ্যে তেতিয়াৰে পৰাই আগুৱাই আছিল জয় শাহ। এইবাৰ সেই সম্ভাৱনাত চিলমোহৰ পৰিল। আগন্তুক 6 বছৰ ICCৰ অধ্যক্ষ পদ শুৱনি কৰিব জয় শাহে। নতুন দায়িত্ব লাভ কৰি সুখী হৈছে জয় শাহ আৰু লগতে কৈছে, ICCৰ চেয়াৰমেন হৈ মই খুব সুখী। বিশ্বজুৰি ক্ৰিকেটৰ উন্নতিৰ বাবে মই কাম কৰি যাম। মই এনে এক সময়ত দায়িত্ব লৈছোঁ য'ত ক্ৰিকেটৰ বিভিন্ন ফৰ্মেটৰ মাজত ভাৰসাম্যৰ প্ৰয়োজনীয়তা আছে। একেলগে ক্ৰিকেটৰ নতুন নতুন প্ৰযুক্তিও আহিছে। ক্ৰিকেটৰ বজাৰখন বাঢ়িছে। এই পৰিস্থিতিত ক্ৰিকেটত আৰু কৰিবলগীয়া বহু কাম আছে। আমি সেই কাম আৰম্ভ কৰিম। 2025 ছেপ্টেম্বৰত কাৰ্যকাল শেষ হ'লহেঁতেন জয় শাহৰ। কিন্তু ICCৰ চেয়াৰমেন হোৱাৰ পাছত এতিয়া ভাৰতীয় ক্ৰিকেট বৰ্ডৰ অধ্যক্ষ কোন হ'ব বিষয়টোক লৈ আৰম্ভ হৈছে চৰ্চা। নিউজ ডেস্ক, RNA নিউজ আছাম।